বেক টু মৌচুমী চেনেল। কি খবৰ? সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে আছে চাগে। বহুত দিন হ'ল আপোনালোকক লগেই পোৱা নাই, যিহেতু ময়ো টাইম মিলাব পৰা নাই, সব ভিডিঅ' দিয়া নাই, বহুত দিনেই হ'ল। তো আজি আহিছোঁ গাইজ মই আপোনালোকৰ ওচৰলৈ এটা নতুন বইল মাছৰ ৰেচিপি লৈ। বইল মাছৰ লগত মালকাঠি বুলি মইহে কৈছোঁ, আৰু বহুত ধৰণৰ বেলেগ নাম আছে এবিধ চব্জিৰ। তো আপোনালোকে দেখিলে গম পাব নিশ্চয়। একচুৱেল নামটো ময়ো নাজানো, বহুতৰ মুখত মই মালকাঠি বুলিয়ে শুনিছোঁ, মালকাঠি বুলিয়ে কৈছোঁ। তো গাইজ আমি আপোনালোকৰ সময়খিনি নষ্ট নকৰোঁ, বৰ নকৰোঁ আপোনালোকক। তো আমি আগলৈ যাওঁ ভিডিঅ'টোলৈ, আৰু ৰেচিপিটোৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ আপোনালোকক দেখাওঁ। আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। তেন্তে ব'লক আমি যাওঁ, লেটছ গ'। তাৰ বাবে মই কি সামগ্ৰী লৈছোঁ আপোনালোকে ভালদৰে চাই লওক। এয়া লৈছোঁ মই বৰিয়লা মাছৰ পোৱালি, এপোৱামান হ'ব, আৰু কণ বিলাহী মই অলপ বেছিকৈ লৈছোঁ, তাতে কেঁচা কেইটামানো দি দিছোঁ টেঙা হ'বৰ কাৰণে। আৰু এটা অমিতা লৈছোঁ। অমিতাটো যিহেতু ডাঙৰ হয় তাৰ বাবে মই অমিতাটো গোটেইডোখৰ নিদিওঁ, আধা ফালহে দিম। আপোনালোকে যদি চব্জিখিনি বেছিকৈ বনাব পাৰে বা আপোনালোকৰ খাওঁতা মানুহ বেছি হয় তেন্তে এটাও দিব পাৰে, কোনো কথা নাই। আৰু মানিমুনি লৈছোঁ, মই ধুই লৈছোঁ। মানিমুনিখিনি মই দুডালমানহে দিম ফ্লেভাৰৰ কাৰণে, বৰ বেছিকৈ নিদিওঁ। আৰু এয়া আপোনালোকে চিনি পাইছেনে? এয়া হৈছে মালকাঠি বুলি কয়, সহজতে পোৱা যায়, ধৰিব পাৰিছে চাগে আপোনালোকে। এইবিধ চব্জি খাইছেনে কেতিয়াবা? যদি নাই খোৱা খাই চাব, ভাল লাগে। অলপ জ্বলা জ্বলা ভাৱ এটা হয়, কিন্তু ইয়াৰ ভাল এটা গুণ আছে, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়, আমাৰ গা বিষ কাটে এইবিধ চব্জি। এতিয়া মই বাকীবোৰটো ধুই মেলি ৰেডি কৰি ল'লোঁ, এতিয়া অমিতাটো কাটি লওঁ। তাৰপিছতে মই এটা ধুনীয়া বইল মাছৰ ৰেচিপি দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰি আগলৈ চাই থাকক ফ্ৰেণ্ড। দেখিছেনে আপোনালোকে? অমিতাডোখৰ মই ভালদৰে বাকলি এৰুৱাই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। বৰ বেছি সৰু নহয়, দীঘলীয়া দীঘলীয়াকৈ এনেদৰে কাটি লৈছোঁ। ধৰিব পাৰিছেনে বাৰু? পাতল পাতলকৈ। আৰু ইয়াতে খুন্দনাটোতে মই লৈছোঁ কেঁচা জলকীয়া কেইটামান, আদা দুডোখৰিমান, আদাডোখৰ তলতে আছে, নহৰু কেইফুটামান। এইখিনি আমি খুন্দি ল'ম। এইফালে মই কেৰাহীত পানী উঠাই দিছোঁ, গেছৰ ষ্টভটো জ্বলাই দিছোঁ, আৰু পানীখিনি অলপ বেছিকৈ দিছোঁ, যিহেতু উতলিবলৈ কাৰণে অলপ টাইম লাগিব, শুকাই যাব পানীখিনি। এতিয়া আমি পানীখিনি উতলালৈকে আদা নহৰুখিনি ৰেডি কৰি লওঁ। বাকীবোৰ সামগ্ৰীটো আমাৰ ৰেডিয়ে আছে। এয়া দেখিছেনে আপোনালোকে? আমাৰ পানী বৰ ধুনীয়াকৈ উতলি আছে। আমি ইয়াতে এতিয়া প্ৰথমে অমিতাখিনি দিম, কাটি থোৱা অমিতাখিনি দি দিছোঁ। দিওঁতে সাৱধান হ'ব, গাত ফিটুকনি পৰিব পাৰে। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, আমি পানীখিনি যেতিয়া উতলাওঁ, জোল আপোনালোকে যিমানটো লেভেলত ৰাখিব বিচাৰে পানীখিনি একেলগে গৰম কৰি ল'ব, যিহেতু পাছত যদি আমি ঠাণ্ডা পানীত চব্জিখিনি দি দিওঁ তেতিয়া আমাৰ খাবলৈ সোৱাদটো ইমান এটা ভাল নহ'ব। এতিয়া মই এইখিনি মিডিয়াম টু হাই ফ্লেমত 3 মিনিটমান ঢাকনি দি সিজিবলৈ দিম। তো গাইজ আমাৰ এইখিনিতো 2-3 মিনিট হৈ গৈছে, পুৰা ধুনীয়াকৈ উতলি আছে। এতিয়া আমি ইয়াতে ধুনীয়াকৈ ধুই থোৱা মাছকেইটা দিম। দিওঁতে সাৱধানে দিব, মই পুনৰবাৰ কৈছোঁ, যিহেতু পানী বহুত গৰম হৈ আছে। এনেদৰে আমি ইয়াতে মাছকেইটা দি দিম। মাছকেইটা দিয়াৰ পাছত আপোনালোকে গেছৰ ফ্লেমটো হাই কৰি দিব, উতলটো আহিবৰ কাৰণে। আৰু এতিয়া মই ইয়াতে দিছোঁ ধুই থোৱা কণ বিলাহীকেইটা। কণ বিলাহীকেইটা আপোনালোকে মাজতে ফালি ফালিও দিব পাৰে, মই নাফালাকৈ দি দিছোঁ আজি। আৰু ইয়াতে এতিয়া আমি সোৱাদ অনুযায়ী নিমখ দিম। যিহেতু আমাৰ পানীখিনি সৰহ হৈছে, তাৰ বাবে নিমখ অলপ প্ৰয়োজন হ'ব, আপোনালোকে আন্দাজ দিব নিমখ। ইয়াতে মই হালধি গুড়ি নাই দিয়া, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰিব। মই বইল ৰেচিপিবোৰ হালধি গুড়ি নোহোৱাকৈ খাই ভাল পাওঁ। প্ৰত্যেকটো ভিডিঅ'তে মই এইটো কথা কওঁ আপোনালোকক। এতিয়া আমি কণীখন দি 3-4 মিনিটৰ কাৰণে উতলিব দিম। উতলটো স্পীডত অহাৰ পাছত আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম টু হাই কৰি দিব। গাইজ আমাৰ এইখিনি 4-5 মিনিটটো হৈ গৈছে, চেক কৰি চাওঁ কি হৈছে। ৱাও,
বিলাহীকেইটা যিহেতু গোটাকৈ দিলোঁ, গোটা হৈ আছে, অকণমান হেতাখনেদি ভাঙি ভাঙি দিব লাগিব। বগা বগা বইল চব্জি, দেখিবলৈ বগা হ'ব পাৰে, খাই ভাল লাগে বাৰু। আমাৰ এইখিনি সিজিছে আৰু লাহেকৈ। এতিয়া আমি ইয়াতে পাত শাকখিনি দি দিম। তাৰপিছত গাইছ, মানিমুনি মই বৰ বেছিকৈ নাই লোৱা, একদম কম পৰিমাণে লৈছোঁ। এতিয়া আমি এইখিনি এনেদৰে দীঘলে দীঘলে দি দিম, এইখিনি আৰু কাটি নাথাকোঁ। পাতখিনি তল কৰি দিছোঁ সিজিবৰ কাৰণে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে হালধি গুড়ি দিব পাৰিব, দিব নালাগে বুলি কোনো কথা নাই। হৈ গ'ল। ইয়াতে আমি এতিয়া খুন্দনাটোত খুন্দি থোৱা আদা নহৰুৰ পেষ্টখিনি দি দিওঁ। এয়া চব দি দিছোঁ। ইচ্ছা কৰিলে জালুক 4-5টামান খুন্দিও দিব পাৰে আপোনালোকে। মই আজি নিদিওঁ আৰু, যিহেতু মোৰ বা আহি আছে, মোৰ বা জ্বলাটো ইমান খাব নোৱাৰে, আজি জ্বলা কমকৈ দিয়ে বনাইছোঁ ৰেচিপিটো। নহ'লে আপোনালোকেতো জানেই যদি মোৰ ভিডিঅ' চাইছে মই কিমান জ্বলা খাওঁ। এতিয়া আমি এইখিনি পুনৰ ঢাকনি দি আকৌ 3-4 মিনিটৰ কাৰণে সিজিবলৈ দিম। আৰু আমাৰ বেছি টাইম নালাগে সিজিবলৈ, যিহেতু পাত চব্জিখিনি সিজিবলৈ ইমান টাইম নালাগে। আৰু মইতো আধা কেঁচা হৈ থাকিলে খাই ভাল পাওঁ পাত চব্জিখিনি। হৈ গ'ল, গোন্ধটো বৰ ধুনীয়া আহিছে দেই। আমাৰ এইখিনি 5-6 মিনিট মানেই হ'লগৈ। এতিয়া চাইছোঁ, দেখিবলৈ বগা বগা লাগিছে, বাট খাবলৈ বহুত টেষ্টি হয়। আমাৰ চব্জি অলমষ্ট হৈয়ে গৈছে। জোলখিনি ইমানটোৱে ৰাখিব বিচাৰিছোঁ। আপোনালোকে যদি ইয়াতকৈ অলপ শুকুৱাই ল'বও বিচাৰে তেন্তে শুকুৱাই ল'বও পাৰিব। দেখিছেনে, খাই বহুত ভাল লাগে। এদিন বনাই খাই চাব, আশা কৰোঁ। এতিয়া আমাৰ চব্জি হৈ গ'ল, গেছৰ ষ্টেপটো বন্ধ কৰি দিছোঁ আৰু মই। তো গাইজ, মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ, যিহেতু আমাৰ চব্জি হৈয়ে গ'ল যেতিয়া। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আজিলৈ আহোঁ তেন্তে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ফ্ৰেণ্ড, বাই বাই। টেষ্টি টেষ্টি বইল ফিছ ৰেচিপি ৰেডি।